এডাল মাত্ৰ চন্দ্ৰমল্লিকাৰ গছ, তাৰ পৰাই বনাব পাৰিব বহুতো নতুন নতুন গছ। কেনেকৈ 100% সফলভাৱে কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰি, আজিৰ এই ভিডিঅ'ত সহজ ভাষাত তাকেই দেখুওৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিয়নো এটা সৰু ভুলেই আপোনাৰ সকলো পৰিশ্ৰম বিফল কৰিব পাৰে। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। নমস্কাৰ বন্ধুসকল, মোৰ চাট বাগান চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চন্দ্ৰমল্লিকাৰ গছৰ পৰা কাটিঙৰ পৰা কেনেকৈ পুলি প্ৰস্তুত কৰিব পাৰি, তাকেই আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আজি আমি শিকিম এই চন্দ্ৰমল্লিকাৰ কাটিঙৰ পৰা সহজে কেনেকৈ পুলি প্ৰস্তুত কৰিব পাৰি। প্ৰথম ষ্টেপত আমাক দৰকাৰ হ'ব ইয়াৰ মিডিয়াটো, অৰ্থাৎ মাটি। কেনেধৰণৰ মাটিক ইয়াক এই পুলিটো লগোৱা হ'ব। সাধাৰণতে আমি কেতিয়াবা ভুল কৰোঁ কি, ইয়াক কাটিং লগাবৰ কাৰণে যিখিনি মাটিত আমি কাটিং লগাম সেই মাটিত আমি কেতিয়াবা সাৰ প্ৰয়োগ কৰোঁ। আচলতে কাটিং লগোৱা মাটিত সাৰ প্ৰয়োগ কৰিব নালাগে। সাৰ প্ৰয়োগ কৰিলে সেই কাটিংবিলাক নষ্ট হৈ যায় বা তাৰ গুৰিটো গেলিব ধৰে আৰু সেই কাটিংবিলাক বেয়া হৈ যায়, তেতিয়া তাত পোখা নামাৰে। সেইকাৰণে ইয়াত কাটিং লগাবৰ কাৰণে মাত্ৰ আপুনি বালি ব্যৱহাৰ কৰিলে হ'ল। যিটো বালি আমি যেনেকৈ এই ঘৰ বনোৱা যিটো বালি বনাবৰ কাৰণে যিটো ব্যৱহাৰ কৰোঁ, ৰঙা বালিটো, সেই ৰঙা বালিটো ব্যৱহাৰ কৰিলে হ'ল। মাত্ৰ বালিটো অলপ ধুই ল'ব লাগে, চাফা কৰি ধুই ল'ব লাগে, আৰু সেই বালিতে লগালেই হ'ল। মই এতিয়া আপোনালোকক সেইটো দেখুৱাই আছোঁ। এতিয়া মই এই গছৰ পৰা কাটিং সংগ্ৰহ কৰিম, যাতে কাটিংকেইটা যাতে সুস্থ হয়, যাতে কোনো বেমাৰে ধৰা বা পোকে ধৰা গছৰ নহয়, যাতে ভাল সুস্থ সবল গছৰ হয়। এয়া দেখিছে নহয়, ঠিক এয়া। প্ৰিয় দৰ্শক, ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টোৰ শেষত চন্দ্ৰমল্লিকাৰ পুলি অতি সোনকালে ডাঙৰ কৰিব পৰা এটা বিশেষ সাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। কাটিং সংগ্ৰহ কৰা হৈ গ'ল। এতিয়া এই কাটিংকেইটাৰ পৰা এই গুৰি ফালৰ পাতকেইটা ছিগি দিব। 2টা বা 3টা পাত ৰাখিলেই হ'ল। আগত মই এই পাতকেইটা ছিগি লওঁ। পুলি প্ৰস্তুত হৈ গ'ল, এইকেইটা পুলি। এতিয়া আপোনাৰ এই পুলিখিনি ফাংগিচাইড পাউডাৰ মিহলি পানীত ইয়াক অলপ সময় ডুবাই থ'ব লাগিব।
তেতিয়াহে এই পুলিকেইটা বহু দিনলৈকে সতেজ হৈ থাকিব। আহক মই এতিয়া ফাংগিচাইড পাউডাৰ ল'ম। এইটো হ'ল চাব ফাংগিচাইড। ইয়াৰ পৰা 1 চামুচ ল'ব। ভালকৈ ঘুটি ল'ব হেৰিটো পানীখিনি, এই পাউডাৰখিনি। ইয়াৰ পিছত এই কাটিংখিনি এবাৰ এই ফাংগিচাইড পাউডাৰ মিহলি পানীখিনিত এবাৰ ডুবাই ল'ব। তাৰপিছত এই পটটোত এইখিনি মই একমাত্ৰ বালি লৈছোঁ। ইয়াত আপোনাৰ কোনো কম্পষ্ট বা কিবা ৰাসায়নিক সাৰ একো ইয়াত মিহলাব নালাগে, একমাত্ৰ বালি ল'লেই হ'ল। আৰু ইয়াত আপোনাৰ কোনো ৰুটিং হৰম'ন দিব নালাগে বা এল'ভেৰা জেলো লগাব নালাগে, মাত্ৰ আপুনি ইয়াত বালিত আপুনি গুজি দিলেই হ'ল। এনেকৈ ইয়াতে গুজি দিয়ক। গুড়িটো অলপ বালিখিনি অকণমান হেঁচি দিয়ক, মানে টাইট কৰি দিয়ক অলপ। ইউটিউবত এই চন্দ্ৰমল্লিকা কাটিং লগোৱা বহুত ভিডিঅ' পাব। তাত আপোনাৰ ৰুটিং হৰম'ন ব্যৱহাৰ কৰা দেখুৱাব, কিন্তু ৰুটিং হৰম'ন নিদিয়াকৈ আপোনাৰ এই কাটিং প্ৰস্তুত হৈ যাব। মই এতিয়া যেনেকৈ লগাইছোঁ আপুনি তেনেকৈ এবাৰ লগাই চাওক। তাৰপিছত দেখিব 10 পৰা 15 দিনৰ ভিতৰত এইবোৰ কাটিঙতে শিপা গজিবলৈ ধৰিব। আমাৰ কাটিং লগোৱা হৈ গ'ল। এতিয়া এই কাটিংখিনিত এতিয়া পানী দি দিলে হৈ গ'ল। পানী স্প্ৰে কৰি দিব, পাতবিলাক ভিজাই দিব, তাৰপিছত বালিখিনিও অলপ ভিজাই দিব। বহুত অতিৰিক্ত পানী নিদিব, অভাৰকৈ নিদিব, মুঠতে বালিখিনি অলপ ভিজিলেই হ'ল। দ্বিতীয়বাৰ বালি শুকালেহে পানী দিব, তাৰ আগতে পানী নিদিব। এই যে এতিয়া কাটিং যে লগালোঁ, এই টাবটো এতিয়া আপুনি ছাঁ জেগাত থ'ব লাগিব, ৰ'দ পৰা জেগাত নথ'ব। ইয়াৰ নমুনা এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। আজিৰ পৰা 10 দিন আগতে মই এনেকৈ লগাইছিলোঁ, সেইখিনি মই আপোনাক এতিয়া দেখুৱাই আছোঁ। এয়া চাওক, এয়া মই আজিৰ পৰা 10 দিন আগতে এই পটটোত এইখিনি মই লগাই থৈছিলোঁ। এই পটটোত এইখিনি আৰু এই কাপবিলাকত এইখিনি লগাই থৈছিলোঁ। এতিয়া মই ইয়াক আপোনাক দেখুৱাই আছোঁ, শিপা কিমান গজিছে মই দেখুৱাম এতিয়া। এইটো চাওক, এই কাপটোত এইডাল মই উলিয়াই দেখুৱাই আছোঁ। এয়া দেখিছেনে কিমান শিপা গজিছে, দেখিছেনে? সেইটো দেখিলোঁ। তাৰপিছত ইয়াৰ পৰা মই এটা দেখুৱাই আছোঁ। এইটো চাওক কিমান ধুনীয়া শিপা গজিছে, হয়নে? এতিয়া আপুনি এইখিনি এতিয়া একেবাৰতে এতিয়া আপুনি ডাঙৰ পটন দি দিব। এইখিনি 4 ইঞ্চি বা 5 ইঞ্চি নাৰ্চাৰী প্লাষ্টিক পেকেটত লগাব পাৰে, নহ'লে সৰু টাবতো লগাব পাৰে। এতিয়া মই সৰু নাৰ্চাৰী পেকেটত মই লগাই দেখুৱাম আপোনালোকক। আমাৰ পুলি প্ৰস্তুত হৈ আছে। এতিয়া এই পুলিখিনি এতিয়া মই এতিয়া গ্ৰ'য়িং বেগত লগাম।
এতিয়া তাৰ আগতে আমি মাটিটো মিশ্ৰণটো কৰি লওঁ। মাটি মিশ্ৰণটো আহক আমি মাটি মিশ্ৰণটো কৰি লওঁ। এতিয়া মই ইয়াৰ মাটিৰ মিশ্ৰণটো এনেকুৱা হ'ব, মাটি ল'ব 50%, তাৰ লগত ৰঙা বালিটো ল'ব 20% আৰু কম্পোষ্ট ল'ব 20%। এয়া 50% মই ইয়াৰ গাৰ্ডেন চইল লৈছোঁ। এইটো 20% চেণ্ড, ইয়াতে মাটিটো কোমল কৰি ৰাখিবৰ কাৰণে আৰু পানী ধৰি ৰাখিবৰ কাৰণে মই ইয়াত ৰাইচ হাস্ক ব্যৱহাৰ কৰিছোঁ। ধানৰটো আপোনালোকে কম পৰিমাণে কোকোপিটো ব্যৱহাৰ কৰিব পাৰে। মই ৰাইচ হাস্ক দি লৈছোঁ। ৰাইচ হাস্ক দিছোঁ 10% আৰু এয়া 20% ভাৰ্মি কম্পোষ্ট। আপোনালোকে গোবৰো দিব পাৰে বা লিপ কম্পোষ্টো দিব পাৰে। মই ভাৰ্মি কম্পোষ্ট দিছোঁ। এতিয়া গোটেই বস্তুকেইটা আপোনালোকে এতিয়া মিক্স কৰি লওক। ইয়াতে 2 চামুচ ফচফৰাছ দি দিব। এই ফচফৰাছটো দিয়াৰ কাৰণ হ'ল পুলিৰ পৰা শিপা ওলোৱাত এই সহায়ক হয়, শিপা ওলাবলৈ সোনকালে সহজ হয়। মিশ্ৰণ তৈয়াৰ হৈ গ'ল। এতিয়া মই পুলিকেইটা লগাম। এতিয়া মোৰ অলপ পুৰণা গ্ৰ' বেগ আছিলে, নাৰ্চাৰী গ্ৰ' বেগ আছিলে, মই তাতে লগাম এতিয়া পুলিকেইটা। এইটো দেখিছে কিমান ধুনীয়া শিপা ওলাইছে। এয়া এইটো এনেকৈ দিব। মই এতিয়া পুলিকেইটা লগাই লওঁ, তাৰপিছত আপোনাক দেখুৱাই আছোঁ। আমাৰ পুলি লগোৱা হৈ গ'ল। এতিয়া মই ইয়াত এতিয়া পানী দিম।
গছডাল ভিজাই দিব। এতিয়া এই পুলিকেইটা এতিয়া দুদিনৰ কাৰণে ছাঁ জেগাত ৰাখিব লাগিব, তাৰপিছত ৰ'দত উলিয়াই দিব পাৰিব। এতিয়া এটা কথা হ'ল, এই পুলিবিলাক খুব অতি সোনকালে ডাঙৰ হ'বৰ কাৰণে ইয়াত এতিয়া এটা বিশেষ এটা সাৰ দিব লাগিব। যিকোনো সাৰ দিলে নহ'ব, বিশেষ এটা সাৰ দিব লাগিব, তেতিয়াহে সেইটো অতি সোনকালে ই ডাঙৰ হ'ব আৰু জোপোহা হৈ আহিব। যেতিয়া জোপোহা হৈ আহিব, ইয়াক কৰিব লাগিব কি, এই আগবিলাক পিঞ্চিং কৰি দিব। যিমান আগবিলাক পিঞ্চিং কৰিব সিমান এই গছডাল জোপোহা হৈ আহিব। আৰু ঠাণ্ডা দিনত তেতিয়া যিমান ডাল বাঢ়িব সিমান ফুলো অতি বেছিকৈ দিব। এতিয়া আহক, ইয়াক সোনকালে ডাঙৰ হৈ আহিবৰ কাৰণে ইয়াত কি সাৰ দিব সেইটো কথা কওঁ শুনক। অতি সহজ বস্তু, এইটো আমি সকলোৱে সদায় ব্যৱহাৰ কৰোঁ। ইয়াৰ কাৰণে ল'ব আপুনি, যদি আপোনাৰ গছ যদি আপোনাৰ অধিক আছে তেতিয়াহ'লে সেই অনুপাতে আপুনি বস্তুটো বঢ়াই ল'ব। মই আপোনাৰ এটা অনুপাতত কৈ আছোঁ, 1 লিটাৰ জোখৰ কৈ আছোঁ মই। আপুনি ল'ব 1 লিটাৰ ল'ব ভাতৰ মাৰ, 1 লিটাৰ ভাতৰ মাৰ, তাত ল'ব 5 গ্ৰাম DAP, 5 গ্ৰাম ইউৰিয়া আৰু 25 গ্ৰাম মানে খলিহৈ। এই মিশ্ৰণটো 1 লিটাৰ ভাতৰ মাৰৰ লগত সেইখিনি একেলগ কৰি 3 দিনৰ কাৰণে সেইখিনি পচাই থৈ দিয়ক। 3 দিন সেইখিনি পচাই থোৱাৰ পিছত সেই মিশ্ৰণটো সেই 1 লিটাৰ ভাতৰ মাৰৰ লগত আৰু 2 লিটাৰ পানী মিক্স কৰি পেলাই সেইখিনি তেতিয়াহে দিবলৈ পাৰিব। যদি আপুনি সেইখিনি ডাইৰেক্ট তাৰ পৰা সেইখিনি তেনেকৈ নিদিব। যদি ডাইৰেক্ট দি দিয়ে সেই মিশ্ৰণটো সাৰটো কাঢ়া হ'ব আৰু সেইখিনি গছত দিলে গছৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে তাত 2 লিটাৰ পানী তাত মিক্স কৰি পেলাই এটা ভাল এটা লিকুইড সাৰ আপুনি তৈয়াৰ কৰি লওক। তাৰপিছত এই প্ৰতিটো পটৰ কাৰণে বা প্ৰতিটো পেকেটৰ কাৰণে 100 গ্ৰামকৈ আপুনি ইয়াত দি যাব, বা প্ৰতিটো পটত 100 গ্ৰামকৈ ঢালিব এডাল গছৰ কাৰণে। আৰু এই প্ৰক্ৰিয়াটো প্ৰতি 3 দিনৰ মূৰে মূৰে আপুনি 1 মাহলৈকে কৰক। প্ৰতি 3 দিনৰ মূৰে মূৰে 1 মাহলৈকে কৰাৰ পিছত এই সাৰটো বন্ধ কৰি দিব। তাৰপিছত সেই 1 মাহ হোৱাৰ পিছত এই গছবিলাক আপুনি ইয়াতকৈ ডাঙৰ পটলৈ ট্ৰেন্সফাৰ কৰিব লাগিব। ডাঙৰ পটত যেতিয়া ট্ৰেন্সফাৰ কৰিব তাৰ সাৰটো কিন্তু বেলেগ হ'ব। তেতিয়া এই সাৰটো দিলে নহ'ব, তাৰ সাৰটো ফুলিবৰ কাৰণে বেলেগ এটা সাৰ দিব লাগিব। সেইটো বাৰু মই অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ ক'ম। এতিয়া এইখিনিলৈকে মই আজিৰ ভিডিঅ'টো ইমানতে আপোনালোকক সামৰিছোঁ। এইখিনি প্ৰক্ৰিয়াৰে যদি আপুনি আগবাঢ়ে, শীতকালৰ কাৰণে আপোনাৰ গছ খুব ধুনীয়াকৈ প্ৰস্তুত হৈ যাব। আৰু এই 1 মাহৰ ভিতৰত যে আপুনি যে এই 3 দিনৰ মূৰে মূৰে যে এই সাৰটো যে আপোনালোকে প্ৰয়োগ কৰিব, তাৰ লগে লগে গছবিলাকত আপুনি পিঞ্চিং কৰি গৈ থাকিব, মানে আগবিলাক ছিঙি গৈ থাকিব। যিমান আগ ছিঙিব সিমানে গছডাল জোপোহা হৈ আহিব, ডাল বেছিকৈ হ'ব আৰু গছডাল ভাল হ'ব, শীতকালৰ কাৰণে অধিক ফুল হ'ব। এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব, আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু নতুনসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।